আজি ওলাইছোঁ কলেজলৈ বুলি। ফাগুনৰ মাহ, ধূলিৰ বতাহ, তাতে বৰষুণো নাই, ইমান যে অশান্তি লাগে, মাস্ক নহ'লে যাবই নোৱাৰি। আৰু চাৰিআলিতো ৰাস্তাবিলাকৰ কাম কৰি আছে, ইফালে ৰাস্তা বেয়া, কিমান যে কষ্টৰ মাজেৰে আহিব লগা হৈছে। তাৰপিছত কলেজত সোমালোঁ, কলেজৰ কামখিনি কৰি এখন দোকানত সোমালোঁ, মোৰ কিবা কিবি ল'ব লগা আছিলে। তাৰপিছত চিধা ই ৰিক্সাত উঠি ঘৰলৈ আহিলোঁ। একদম ই ৰিক্সাই কলিজাটো ওলাই আনিব বাকী, ইমান জোকাৰি আনিছে। ঘৰত আহি খালোঁ অকণমান দৈ, আৰু গৰম দিনত দৈ খাই ভালেই লাগে বাৰু। তাৰপিছত গধূলি আমাৰ টিকলিজনী ফ্ৰকৰ পৰা বৌটো খুলি তাইৰ মই ক্লিপ বনাই দিলোঁ। তাৰপিছত দেউতাই তাইক কিবা কিবি পঢ়াই আছে, দুয়োৱে এইবিলাকে কৰি আছে। তাৰপিছত মই বনালোঁ ভাত, মিক্স ভাজি, মাছ বনালোঁ, আৰু ৰাতিৰ সাঁজ আজি ময়ে বনাইছোঁ বাৰু। একদম সাধাৰণভাৱে বনালোঁ আৰু ৰাতিৰ সাঁজ। তাৰপিছত এজনী হৈছে আমাৰ ভতিজা, দাদাৰ ছোৱালী, বৰমাহঁতৰ, তাই আমাৰ লগতে এইবিলাক কৰি থাকে। তাৰপিছত তাইকো ভাত দিলোঁ, তাই মোক দম দি আছে ভিডিঅ' কৰাৰ কাৰণে, বন্ধ কৰি থ'ব লাগে বোলে।